মানে তাত মানে আমাৰ ঘূৰি চলি এটা কাজিয়া লাগিছে আমাৰ দেউতাই বচাব গৈছে তাহাঁতে কাজিয়া দেউতাক বচাব দেউতাক ডাইৰেক্ট মাৰিছে গোটেই মানুহ আহি তাৰপিছত নেক্সট গোটেই গাঁওখন উঠি আহি গোটেই মানুহ মাৰিছে দেউতাকতো বেয়াকৈ মাথা চাই ফাটি গৈছে গোটেই ইয়াক মাৰিছে মোক মাৰি বগৰা মাৰিছে তেওঁক মাৰিছে গোটেই গাঁওখন উঠি আহিছে তাহাঁত এটা গাঁওখন চুৰপৰা বুলি কয় আমি চুৰপৰা বুলি গম পাওঁ তাহাঁতে কাজিয়া লাগিয়ে থাকে আমাৰ গাঁৱৰ অসমীয়াখিনিৰ লগত অঁ অসমীয়াখিনি মোৰ গাঁও বামুণবুৰী আমি চুৰপৰা বুলি গম পাওঁ এনেই লিখিত কঠোৰতাই হ'ব চাগে আমাৰো খেলিছে পৰহি তাহাঁতৰ চুৰ ধৰিছে এটা আমাৰ তাতে সেইকাৰণে সেইটো খং দেউতা আমি ধৰিছোঁ চুৰটো মানে আমাৰ চুৰ কৰিছে সেই চুৰটো হয় সেই মানে খং কিয় ধৰিলোঁ পুলিচক গোটাই দিলোঁ সেইটো মেইন কেছ অঁ চুৰ কৰে আমাৰ ঘৰৰ চুৰ কৰিছে আজি মাত্ৰ 6 মাহ আগতে বেটাৰী ৰিক্সাৰ বেটাৰী চুৰ কৰিছে এনেকৈ বহুত কৰি থাকে দা কুঠাৰ বাঁহ চব লৈছে গোটেই তিৰি মদ চব উঠাই দি আহিছে 150 মানুহ আমি 20 মান আছিলোঁ তাহাঁতে 150 মান আছে মাও আছে মাৰ আমাৰ বেমাৰ মাকো খেদি ঘৰত সোমাইছে মানে মই এটা চিনিব তাৰে নাম জানো জহুৰ খা তাৰ নাম জহুৰ খা বাকী মাহান মানে গোটেই গাঁওখনে উঠি আহিছে আমাৰ ফেমিলি আমাৰ 3জন মোৰ ভাইটি মোক আৰু দেউতাক আৰু এওঁকো মাৰিছে আমাৰ মানে এওঁ মানে পানী বিজনেছ কৰে পানী দিব গৈছে গাড়ীখন কোবাইছে তাৰপিছত এয়া পইচা লৈ গৈছে 12,000 টকা আছিল মোবাইল দিছে তেওঁ খেদি গোটেই গাঁওখন খেদি আহিছে মোৰ ঘৰৰ সন্মুখত দিছে বামুণবুৰী তেওঁ গাঁও ওচৰতে গাঁওখন খেদি গোটেই মানুহ উঠাই দিছে মানে মুছলিম কাজিয়াটো মানে একোৱেই নাই মানে তাহাঁতে কাজিয়া জাগুৰি গৈ থাকে আমাৰ লগত প্ৰথম কাজিয়াখন হৈছে আমাৰ মানে সীমাৰে সৰু চলি 8ত নেকি এইবাৰ মানে তেওঁ কাজিয়া আমি দেউতাই মানে ৰাস্তাত থিয় দি আছে তেওঁক মাৰি আছে চলিটো দেউতাই বাচাবগে কিয় বাচাবগে সেইকাৰণে মাছে ফাৰ্ষ্ট দেউতাক মাৰলা তাৰপিছত সেই গেছটোকে তাৰপিছত তাহাঁতে মানুহ আহি আৰু খেদি আহিছে পিছত মানে আধা ঘণ্টা পিছত গোটেইখিনি মানুহ উঠাই দিছে গাঁও অঁ বাচ্ছা আমাৰ ঘৰৰ গুৰিত ঘৰ আমাৰ এটা তাহাঁতে মানুহ সেইটো ভিডিঅ' আমাৰ তাতে আছে মাৰি থকা ভিডিঅ'টো আছে বা দেউতাক মাৰি থকা ভিডিঅ'টো আছে ফাৰ্ষ্ট মোৰ দেউতাৰ নাম প্ৰণৱ দাস মোৰ নাম বিকাশ দাস ভাইটি মৌচম দাস এও আছে কণজ্যোতি তালুকদাৰ আমি এখন গাঁৱৰে মুছলিম আৰু মানে চুৰ ডাকত তাহাঁতৰ গাঁও আছে শিক্ষিত নাই তাহাঁতৰ তাহাঁতে হাউলি হ'ব আমাৰ কয়াবাচী হ'ব অল মুছলিম কেছ দিছোঁ সেইটো মানে ফাৰ্ষ্ট কয়াবাচীত দিলোঁ